নাই আজি ইয়াতে কি কাৰ্যসূচী আছিল? না আমাৰ ইয়াত দুটা কাৰ্যসূচী আছিলে। এটাটো হ'ল নৰ্থ ইষ্টৰ 7 টাইমছ বাটাৰফ্লাই মিট হৈছে, য'ত নেকি ভাৰতৰ মানে বহুত ষ্টেটৰ পৰা মেক্সিমাম ষ্টেটৰ পৰাই আমাৰ ইয়াত পাৰ্টিচিপেণ্ট হিচাপে আহিছে ৰিচাৰ্চ কৰিবলৈ। ৰিচাৰ্চ স্কলাৰ আহিছে, ষ্টুডেণ্ট আহিছে, তেওঁলোকে ষ্টাডি কৰিব। আমাৰ নৰ্থ ইষ্টৰে আপোনাৰ কমপ্লিট বিটিআৰৰ ভিতৰত 300তকৈ বেছি প্ৰজাতিৰ বাটাৰফ্লাই আছে, সেইবোৰ ৰিচাৰ্চ কৰিবলৈ আহিছে। আৰু তাৰে এটা প্ৰগ্ৰাম আছিলে। দ্বিতীয় প্ৰগ্ৰামটো হ'ল আমাৰ ৰায়মনা নেশ্যনেল পাৰ্ক, যি পাৰ্কৰ বয়স এতিয়া 2 বছৰ ৰানিং হৈ আছে। তাৰে অ'পেনিং আজি আমি কৰিছোঁ। আজিৰ পৰা আমাৰ ষ্টাৰ্টিং হ'ব। গতিকে সেইবোৰ প্ৰগ্ৰাম লৈ পেলাই আমি ভাবি আছোঁ। হাতী ওলাবই, তুমি নিজে জানে। চাওক, আপোনাৰ 2003 চনত যেতিয়া দ্বিতীয় বড়ো একৰ্ড হৈছিলে, তাৰ পাছৰ পৰাই আমাৰ বড়োলেণ্ড অঞ্চলত কি ধৰণৰ এনভাইৰনমেণ্ট আছিলে, আমাৰ জাতীয় সম্পদ নোহোৱা হৈ গৈছিলে, আমাৰ কি কয় মানুহ হিচাপে জীয়াই থকাটো আমাৰ ভয় লগা হৈ পৰিছিলে। বন ধ্বংস কৰিছিলে, জীৱ জন্তু ধ্বংস কৰিছিলে, যাৰ ফলত মানে যিমানখিনি বাচি আছে এতিয়ালৈকে সেইবোৰ থাকিবলৈ নোহোৱা হৈ গৈছে। কিন্তু আমি এতিয়া শান্তি প্ৰতিষ্ঠা কৰিব পাৰিছোঁ। অহাকালি আমাৰ ইণ্টাৰনেশ্যনেল কি কয় ফুটবল মেটচ এটা আছে, হয়, ISPL ফুটবল মেটচ এটা আছে। এইটো নৰ্থ ইষ্টৰ 10টা হেৰিবিলাক কি কয় কাউন্সিলক লৈ পেলাই আমি সেইটো পতা হৈছে আমাৰ কাউন্সিলে। ইয়াৰ দ্বাৰাই দেখিবলৈ পাইছে 17 বছৰ যি BPFৰ ৰাজত্বকাল, সেই ৰাজত্বকালত মদ, ভাং, জুৱা, মেলা সেইবোৰৰ বাহিৰে বিশেষ তেওঁলোকে কৰিব পৰা নাছিল, যিটো আমাৰ সমাজৰ নতুন প্ৰজন্মক একেবাৰে শেষ কৰি পেলাইছিল। আজি কিন্তু সেইটো চেঞ্জ কৰি পেলাই আমি নতুন এটা সংস্কৃতি সৃষ্টি কৰিছোঁ, যিটোৰ দ্বাৰাই আমি শান্তি প্ৰতিষ্ঠা কৰিব পাৰিছোঁ। উন্নতিৰ জখলাত যাবৰ কাৰণে সকলোৱে আগবাঢ়ি আহিছে হাতে হাত ধৰিবলৈ। আৰু সেইবোৰ কথা লৈ পেলাই খুব আৱেগিকভাৱে আমাৰ বড়োলেণ্ড অঞ্চলৰ সকলো জাতি জনগোষ্ঠীয়ে আগবাঢ়ি অহাটো আমাৰ কাৰণে এটা ভাল লক্ষণ। আৰু ইণ্টাৰনেশ্যনেলি নেশ্যনেলি যিমানখিনি টুৰিষ্টসকল আছে, নৰ্থ ইষ্ট বাটাৰফ্লাই মিট 7th এডিশ্যন যিটো, সেইটো আমাৰ ৰায়মনাত ৰাষ্ট্ৰীয় উদ্যানত অনুষ্ঠিত কৰিছে। আৰু গোটেই ভাৰতৰ পৰা, আনকি ভূটানৰ পৰাও আমাৰ পাৰ্টিচিপেণ্ট আছে। বহুতকেইটা অনুষ্ঠানে লগ হৈ এই বাটাৰফ্লাই মিটটো অনুষ্ঠিত কৰিছে। 70জনকৈ ষ্টুডেণ্ট পাৰ্টিচিপেণ্ট আছে। তাৰ বাহিৰেও ইউনিভাৰ্চিটিবোৰ আছে, গুৱাহাটী ইউনিভাৰ্চিটি হওক, বড়োলেণ্ড ইউনিভাৰ্চিটি হওক। আৰু আজি এই শুভ মুহূৰ্তত তেওঁলোকৰ যিটো অনুষ্ঠান, আমাৰ এই বাটাৰফ্লাই মিটটো 22 তাৰিখ আজি আৰম্ভ হৈছে। 22, 23, 24 তিনিদিন কণ্টিনিউ হ'ব। আৰু গোটেই যিবোৰ চাইণ্টিষ্ট, য়াং চাইণ্টিষ্ট লগ হৈছে বাটাৰফ্লাইৰ, তেখেতসকলে ইয়াত, আমি অলৰেডি ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া এটা ইয়াত ষ্টাডি কৰিছিলোঁ। আমি 150টা প্ৰজাতি ইয়াত অলৰেডি ডকুমেণ্ট কৰিছে। গতিকে তাৰ ওপৰত তেওঁলোকে আৰু কিমানখিনি ডকুমেণ্ট কৰিব পাৰে সেইটো এটা উদ্দেশ্য থাকিব। আৰু লগতে বাটাৰফ্লাইৰ কাৰণে ফিউচাৰ কনজাৰ্ভেশ্যনৰ কাৰণে কি ইনিচিয়েটিভ ল'ব পাৰি ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত, সেইটো এটা গোটেই মিটটোৰ এটা আউটপুট থাকিব। আৰু এইখিনিতে আজি আমাৰ মাননীয় সন্মানীয় কাৰ্যবাহী সদস্য ফৰেষ্ট ডিপাৰ্টমেণ্টৰ শ্ৰী ৰঞ্জিত বসুমতাৰী ছাৰ আছিল, আমাৰ লোকেল যি MLA কচুগাঁও, আমাৰ জেৰণ বসুমতাৰী ডাঙৰীয়া, তেখেতো আছে। আৰু লগতে আমাৰ স্থানীয় যি যুৱক, লগতে আমাৰ স্থানীয় বহুতো নেতৃস্থানীয় ব্যক্তি আছে। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ গোটেইখিনি অফিচাৰ্ছ আছে, ইনক্লুডিং DFৰ ৰেঞ্জ অফিচাৰসকল। আৰু সেই শুভ মুহূৰ্ততে যিহেতু আমাৰ ৰায়মনাত নতুনকৈ যিহেতু ঘোষিত হৈছে, বহুতখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ হৈ আছে, তাৰ ফলতে আজি মানুহে আহি যাতে ৰায়মনাৰ এটা চাইনেজ, ভাল চাইনেজ এটা মানে বনাব পৰা নাছিল। আজি সেই চাইনেজটো আমাৰ মাননীয় EM ছাৰে চাইনেজটো আজি উদ্বোধন কৰিলে। গতিকে ৰায়মনা মানে ৰেডি টু হষ্ট মানে ভিজিটাৰ্ছ। আৰু 11 তাৰিখে BTC চৰকাৰে আৰু অসম চৰকাৰে মানে 11 তাৰিখে ৰায়মনা আন্তঃৰাষ্ট্ৰীয় ভিজিটৰ্ছৰ কাৰণে এটা সৰু অনুষ্ঠান অনুষ্ঠিত কৰিব 11 নৱেম্বৰ তাৰিখে, য'ত মানে ইংলেণ্ডৰ পৰা 16জন ভিজিটৰ্ছ আহিব বুলি তেওঁলোকে ঘোষণা কৰিছে। তেনেদৰে আমাৰ ৰায়মনা আগবাঢ়ি যাব বুলি আমি আশা কৰিছোঁ।
ধন্যবাদ।